Hey guys, welcome back to my YouTube channel. আজি মই আপোনালোকক দেখুৱাম থালপোছৰ বৰ্ডাৰ কেনেকুৱাকৈ বনায় ইয়াৰ কাৰণে মই এটা স্লিপ নট লগাই লৈছোঁ এনেকৈ। তাৰ পিছত যিকোনো এটা সাইডত এনেকৈ এটা নট লগাই ল'ব। এতিয়া 6টা চেইন বনাই ল'ব। এই 6টা চেইনতে এনেকৈ মই পাফ বনাই লৈছোঁ। লাষ্টৰ চেইনটোত এনেকৈ পাফ বনাই লৈছোঁ। লৈ পিনে সেম গেপতে মই স্লিপ নট লগাই পাফটো কাঠি মাৰি দিছোঁ ভিডিঅ'ত দেখুওৱা ধৰণে। তাৰ পিছত আকৌ পাফটো বনোৱা হোৱাৰ পিছত আকৌ 6টা চেইন লৈ পিনে নেক্সট ইয়াতে স্লিপ নট লগাই আকৌ 6টা চেইন বনাইছোঁ। এনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে পাফ বনাই ল'ব। তিনিবাৰ দিয়ে 4বাৰ দিয়ে যিমান ডাঙৰ বা সৰু লাগে সেইমতে দিলে হ'ল। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টো কৰিব। ধন্যবাদ।